নমস্কাৰ বন্ধু ৱেলকাম টু মাই ইউটিউব চেনেল অল জব আছামিজ চেনেল। চ' আজি আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছে নটিফিকেশ্যন দিল্লী পুলিচৰ ফালৰ পৰা। চ' ভিডিঅ'টো শেষলৈকে চাব যাতে সকলোখিনি কথা বুজি পায়। চ' চাওক, ইয়াৰ কাৰণে আপোনালোকে জাষ্ট 10 পাছ বা 12 পাছ কৰিলেই হ'ব আৰু ইয়াৰ এপ্লাই ডেট আৰম্ভ হ'ব 1 অক্টোবৰ 2019 আৰু ক্ল'জ হ'ব আপোনালোকৰ 30 অক্টোবৰ 2019 আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব আৰু ইয়াৰ কাৰণে সকলোৱে এপ্লাই কৰিব পাৰিব, মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব, ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ আপোনালোকৰ পে স্কেল হৈছে 25,500 টকাৰ পৰা 81,100 টকালৈকে। বহুত ভাল চেলাৰী হ'ব আৰু ইয়াৰ আপোনালোকৰ পোষ্ট আছে, আপোনালোকৰ OBCৰ কাৰণে আপোনালোকৰ আছে 86টা পোষ্ট আছে আৰু SCৰ কাৰণে 56টা আছে আৰু STৰ কাৰণে 53টা আছে আৰু ফিমেলৰ আপোনাৰ OBCৰ কাৰণে 42টা আছে আৰু SCৰ কাৰণে 27 আৰু STৰ কাৰণে 26। চ' টোটেল পোষ্ট হ'ল আপোনালোকৰ মেইলৰ 372 আৰু ফিমেলৰ 182। চ' বহুত ভাল ভেকেঞ্চি হয়। চ' আপোনালোকে এপ্লাই কৰিব বুলি আশা ৰাখিলোঁ। ইয়াৰ কাৰণে আপোনালোকে জাষ্ট বয়স আপোনালোকৰ 18ৰ পৰা 25 বছৰ হ'লে হ'ব আৰু ইয়াৰ এজ ৰিলেক্সন আছে আপোনালোকৰ। STৰ কাৰণে আপোনালোকৰ আছে 5 বছৰ, OBCৰ কাৰণে আছে 3 বছৰ আৰু PW কেণ্ডিডেটেও এপ্লাই কৰিব পাৰিব ইয়াৰ কাৰণে। তো তেখেতলোকৰ আপোনালোকৰ OBC PW কেণ্ডিডেটৰ কাৰণে 13 বছৰ, URৰ কাৰণে আপোনাৰ 10 বছৰ আৰু STৰ কাৰণে 15 বছৰ। চ' আপোনাৰ ইয়াৰ কাৰণে জাষ্ট 10 to 12 পাছ লাগিব আৰু ইয়াৰ আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব ফাৰ্ষ্ট। ইয়াৰ কাৰণে আপোনালোকে জাষ্ট মেইলৰ কাৰণে আপোনালোকে 1600 মিটাৰ দৌৰ মাৰিব লাগিব 7 মিনিটত আৰু লং জাম্প 12 ফিট, হাই জাম্প 3.5 ফুট আৰু আপোনাৰ ফিমেলৰ কাৰণে 800 মিটাৰ 5 মিনিটত আৰু লং জাম্প 9 ফিট আৰু হাই জাম্প 3 ফুট। চ' বেছি টাফ নহ'ব, আপোনালোকে সকলোৱে এপ্লাই কৰিব যোনসকলে ইণ্টাৰেষ্টেড। চ' ইয়াৰ তাৰপিছত আপোনালোকৰ মেডিকেল হ'ব, আইচ টেষ্ট হ'ব আৰু সকলো ধৰণৰ জব আপডেট পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ইয়াৰ যদি কিবা নটিফিকেশ্যন আহে মই ভিডিঅ' দিম আপোনালোকলৈ। চ' আপোনালোকে চাব ভালকৈ, তেতিয়া বুজি পাব কথাবিলাক। ইয়াৰ এপ্লাই ডেট 1 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। চ' দিন আছে, আপোনালোকে চবেই ভাবি চিন্তি এপ্লাই কৰিব পাৰিব। চ' আজিলৈ ইমানে, ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যাতে নতুন নতুন জব আপডেট আপোনালোকলৈ সদায় লৈ আহিব পাৰোঁ। ধন্যবাদ।